সম্পর্কে আলোচনা করেছিল, অর্থাৎ গোলাকার দাপন সম্পর্কে। আজি খবৰ অধ্যায়ত গোলাকার দাপনত প্রতিবিম্ব গঠন করতে রশ্মিবোৰে কেনেকুৱা ধৰণৰ কিছুমান নিয়ম পালন কৰে সেই বিষয়ে আলোচনা কৰিম। এইটো বৰ দৰকাৰী কথা, খুব ইম্পৰ্টেণ্ট কথা, মনত ৰাখিব লাগিব। ইয়াৰ এই কথাখিনি আজিৰ কথাখিনি জানিলে আমি প্ৰতিবিম্ব কেনেকৈ গঠন হয় তাৰ ৰশ্মিৰ দ্বাৰা আঁকাত সহজ হ'ব। ৰশ্মিৰ সহায়ত গোলাকার দাপনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন কেনেকৈ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি আগতে পাইছিলোঁ যে সদায় আপতিত ৰশ্মিয়ে উভতি যায় অভিলম্বৰ লগত আপতন কোণ যিমান হয় প্ৰতিফলন কোণ সেই একে হয়। এইটো সমতল দাপনত পাইছিলোঁ। একেদৰে উত্তল দাপন বা অৱতল দাপনতো অহা হৈছে একে কথাই, যে পোহৰ যদি এনেকৈ যায় ইয়াতো নিশ্চয় এটা অবিলম্ব আছে, ঠিক ইয়াতে আই কোণ কৰিলে ইয়াতে আৰ কোণ কৰিব, আপতন কোণ এই অবিলম্ব ধৰিব, তো ইয়াতেও অবিলম্ব হ'ব 90 ডিগ্ৰী, প্ৰতিফলন পৃষ্ঠত 90 ডিগ্ৰী হ'বই। ঠিক এনেকৈ যদি পোহৰ আহে আহি পৰিলে এনেকৈ উভতি যাব আই কোণ আৰু আৰ কোণ, এনেকৈ আমি পাই আছিলোঁ। যেই নহওক, আজি আমি ৰশ্মিৰ সহায়ত গোলাকাৰ দাপনে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন কেনেকৈ কৰা হয় আমি চাম। প্ৰথমে চাম আমি অৱতল দাপনৰ ক্ষেত্ৰত আৰু উত্তল দাপনৰ ক্ষেত্ৰত আমি সহজতে আঁকা শিকিছিলোঁ যে চি এফ পি ধৰি এনেকৈ ইয়াতে ধৰি পিৰ মাজে চি বিন্দুত কেন্দ্ৰ কৰি পিৰ মাজেৰে বৃত্তচাপ আঁকি আমি ইফালে প্ৰলেপ দি আমি এইটো অৱতল দাপন বুজাম। প্ৰথম কণ্ডিশ্যন আমি মনত ৰাখিম যে এইটো কি মুখ্য অক্ষ। আমি সমান্তৰাল ধাৰণা পাই আহিছিলোঁ যে কেতিয়াও কটাকটি নকৰে, মুখ দুয়োফালে যদি ৰশ্মি ভৰাই দিয়া হয় কেতিয়াও কটাকটি নকৰে, সেইটো সমান্তৰাল ধাৰণা পাই আহিছিলোঁ যে মুখ্য অক্ষৰ সমান্তৰাল এইটো এটা মুখ্য অক্ষ। এই মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি, মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি, তাৰমানে এই ৰশ্মি কোনো উৎসৰ পৰা আহি দাপনত পৰিছে। মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি সদায় ফকাচ বিন্দুৰ মাজেৰে পাৰ, মনত ৰাখিব লাগিব। এইটো এটা ধৰ্ম যে অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি সদায় ফকাচৰ মাজেৰে যায়। আমি ৰশ্মিটো যেতিয়াই আঁকিম যে মুখ্য অক্ষৰ সমান্তৰাল, উভতি যাওঁতে সদায় ফকাচৰ মাজেৰে দিম, এই কথাটো মনত ৰাখিব লাগিব। এই ক্ষেত্ৰত অবিলম্ব হ'ব এইটো চিৰ লগত, এইটো আই এইটো আৰ হ'ব। উত্তল দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এইটো প্ৰকৃতভাৱে পাৰ হৈ গৈছে, উভতি আহিছে, কিন্তু এইটো পাৰ হ'ব নোৱাৰে কাৰণ বাধা আছে। গতিকে কি উভতি আহিব, এইফালে উত্তল দাপন যিহেতু ইফালে প্ৰতিফলন পৃষ্ঠত ঘূৰি আহিব, তে ঘূৰি আহিব ক'ৰ পৰা, ফকাচৰ পৰা অহা যেন লাগিব। ইয়াতে ধৰি স্কেল এনেকৈ ধৰি যে স্কেলটো এনেকৈ ধৰি ইয়াৰ পৰা ডট ডট চিনেৰে বুজাই এইফালে ডাইৰেক্ট দিম, তো আপাতভাৱে অহা যেন লাগিছে, অনুমান হৈ আছে ক'ৰ পৰা, যে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি ফকাচ বিন্দুৰ পৰা অহা যেন লাগিছে। এইটো হ'ল এটা নিয়ম, 1 নম্বৰ নিয়ম, খুব দৰকাৰী, যে মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি কাৰ মাজেৰে যায়, ফকাচৰ মাজেৰে উভতি আহে অৱতল দাপনৰ ক্ষেত্ৰত। উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত পোহৰ ৰশ্মি ফকাচ বিন্দুৰ পৰা অপসাৰিত হোৱা যেন লাগে, ওলাই অহা যেন লাগে, এইটো কথা মনত ৰাখিব লাগিব। ধৰ্ম এটা গ'ল। নম্বৰ 2, নাম্বার 2, যদি কোনো রশ্মি ফকাসৰ মাজেৰে আপতিত হোৱা যেন লাগে আহে, কোনো পোহৰ ৰশ্মি ফকাস বিন্দুৰ মাজেৰে যদি আপতিত হয় তেনেহ'লে প্ৰতিফলিত হ'ব ঠিক
মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব বা উভতি যাব এইটোৰ সমান্তৰালকৈ এইটো হ'ব ফকাছৰ মাজেৰে আবদ্ধ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব তো অৱতল দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত হ'ব উত্তল দাপনৰ ক্ষেত্ৰত হ'ব যে কোনো ৰশ্মি এনেকৈ যদি আপত্ত হয় যে মুখ্য ফকাছৰ ফালে যাই আছে কিন্তু যেহেতু বাধা আছে তো উত্তল দাপন যাব নোৱাৰে ঘূৰি যাব উভতি যাওঁতে মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি যাব এইটো আগতে আছিল যে মুখ্য অক্ষৰ সমান্তৰালকৈ ফকাছৰ মাজেৰে উভতি যায় কিন্তু এতিয়া ফকাছৰ মাজেৰে আপত্ত হ'লে মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আছে আগতে আছিল মুখ্য অক্ষৰ উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰাল আপত্ত ৰশ্মি ফকাছৰ পৰা অহা যেন লাগে কিন্তু এতিয়া ফকাছৰ ফালে আপত্ত হোৱা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি যাব এইটো আছিল 2 নম্বৰ 3 নম্বৰ কোনো ৰশ্মি যদি ফাঁচকেন্দ্ৰৰ মাজেৰে আপত্ত হয় তেনেহ'লে তাৰ ধৰ্ম হ'ল ফাঁচকেন্দ্ৰৰ মাজেৰে উভতি আহিব ৰশ্মিটো যদি ফাঁচকেন্দ্ৰৰ মাজেৰে যায় তেনেহ'লে ফাঁচকেন্দ্ৰৰ মাজেৰে উভতি আহিব একেবাৰে উভতি আহিব এইটো অৱতল দাপনৰ ক্ষেত্ৰত আৰু উত্তল দাপনৰ ক্ষেত্ৰত একেই হ'ব এনেকৈ ফাঁচকেন্দ্ৰৰ ফালে যাই আছিল কিন্তু উভতি আহিব লাগে যেন ফাঁচকেন্দ্ৰৰ পৰা আহি আছে তিনিটা পোহৰ ৰশ্মিৰ ধাৰণা পালোঁ আৰু এটা আছে আগতেই পাই আহিছোঁ 4 নম্বৰটো যে এইটো মেৰু এইটো মুখ্য অক্ষ এই ক্ষেত্ৰত এনেকৈ যদি অভিলম্ব এইটো মুখ্য অক্ষৰটোক এই বিন্দু মেৰুটোত যেহেতু প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দু গতিকে এইটো আপতন কোণ ঠিক প্ৰতিফলন কোণ আৰ হিচাপে উভতি যাব এটা আমি আগতে পাই আহিছোঁ যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান এইকেইটা আছিল ধৰ্ম উত্তল দাপনৰ ক্ষেত্ৰতে একেই হ'ব উত্তল দাপনৰ ক্ষেত্ৰতো একেই হ'ব এইখিনি কথা আমাৰ আলোচনা কৰিবলগীয়া আছিল ইয়াৰ পিছত আমি অৱতল দাপনৰ কেনেকৈ প্ৰতিবিম্ব গঠন হয় উত্তল দাপনত কেনেকৈ প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে আলোচনা কৰিম আজিৰ কথাখিনি বৰ দৰকাৰী খুব ভালদৰে অবজাৰ্ভেশ্যন কৰিলে হ'ল আৰু আজিৰ কথাখিনি ভালকৈ বহীত ছাত্ৰ ছাত্ৰীসকল ভালদৰে বহীত কম্পাছৰ সহায়ত কাঠ পেঞ্চিলৰ সহায়ত স্কেল লৈ আজিৰ কথাখিনি প্ৰয়োজন সাপেক্ষে কিতাপৰ সহায় লৈ অধ্যয়ন কৰিলে হ'ল ইয়াৰ পিছৰ ক্লাছত আমি ৰশ্মি চিত্ৰ গঠন অৱতল আৰু উত্তল দাপনত ৰশ্মি চিত্ৰ কিদৰে গঠন হয় ৰশ্মি চিত্ৰ গঠন সম্পৰ্কে আলোচনা কৰিম আৰু প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ কেনেকৈ হয় সেই বিষয়ে আমি আলোচনা কৰিম